এনআৰচি অৱশেষত বহু জল্পনা কল্পনাৰ অন্তত প্ৰকাশ পালে অতি গুৰুত্বপূৰ্ণ অসমৰ জনসাধাৰণৰ কাৰণে এটি বিষয় এনআৰচি। কিন্তু যিসকল লোকে এতিয়ালৈকে এনআৰচিত নামটো আছে নে নাই চাব পৰা নাই, তেওঁলোকে তৎক্ষণাৎ অতি সহজে কেনেকৈ চাব? তাৰ কাৰণে বৰ্তমান দুটা পদ্ধতি আছে। প্ৰথমটো হ'ল আপুনি আপোনাৰ ওচৰৰ যিকোনো এনআৰচি সেৱা কেন্দ্ৰত গৈ পেলাই আপোনাৰ নামটো আপুনি চাব পাৰিব। দ্বিতীয়টো হ'ল অনলাইন যোগে চাবলৈ হ'লে আপোনাক এটা এণ্ড্ৰইড ফোন লাগিব, এণ্ড্ৰইড মোবাইল। আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰে আপুনি চাব পাৰিব। তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে 6টা ৱেবছাইট মুকলি কৰিছে। তাৰে ভিতৰত যিটোত আপুনি সোনকালে চাব পাৰিব, সেই ৱেবছাইটটো মই মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপুনি ক্লিক কৰি পেলাই চাব পাৰিব। আপুনি অতি সহজে চাবলৈ হ'লে আপুনি গুগলত যাওক, গুগলত গৈ পেলাই টাইপ কৰক www.draftsnrcassam.in। টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে এটা পেজ খোল খাব আৰু পেজটোত আপুনি ARN নাম্বাৰটো টাইপ কৰিব লাগিব। ARN নাম্বাৰটো টাইপ কৰাৰ পিছত তলত এটা কেপচা থাকিব। কেপচাটো আপুনি যেনেকৈ থাকে তেনেকৈ টাইপ কৰিব। তাৰপিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনাৰ লিষ্টত নামটো আছে নে নাই আহি যাব। এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, বেছিকৈ শ্বেয়াৰ কৰিব। কাৰণ যিসকল লোকে এতিয়ালৈকে এনআৰচি লিষ্টত নামটো আছে নে নাই চাব পৰা নাই, তেওঁলোকৰ কাৰণে কিছু পৰিমাণে হ'লেও সহায়ক হ'ব। ধন্যবাদ। জয় অসম।